হেল্ল' ফ্ৰেণ্ডছ, নমস্কাৰ বন্ধু বান্ধৱীসকল। অসমৰ এটা জনজাতি ৰাভাসকল, তেখেতলোকৰ সামাজিক জীৱন, কৃষ্টি সংস্কৃতিৰ বিষয়ে আমি এই ছবি ভিডিঅ'টিত আলোচনা কৰিম। ৰাভা জনজাতি অসমৰ ভৈয়াম জনজাতিৰ এটা উল্লেখযোগ্য। 2001 চনৰ পিয়ল মতে অসমত মুঠ 12.40% অনুসূচিত জনজাতি আছে। তাৰে পাৰ্বত্য জনজাতি 14টা আৰু ভৈয়াম জনজাতি 9টা, মুঠতে 23টা। গোৱালপাৰা, কামৰূপ আৰু দৰং জিলাত ৰাভা লোকসকলৰ মূল বসতি। 2019 চনত জনজাতি কল্যাণ মন্ত্ৰী চন্দন ব্ৰহ্ম ডাঙৰীয়াই দিয়া তথ্য মতে বিধানসভাত 14টা প্লেইন ট্ৰাইব আছে অসমত আৰু 15টা হিল ট্ৰাইব বা পাহাৰীয়া পাৰ্বত্য জনজাতি আৰু 16টা অনুসূচিত জাতিৰ সম্প্ৰদায় অসমত আছে। অসমৰ উল্লেখযোগ্য ঠাইসমূহৰ উপৰিও পশ্চিমবংগৰ জলপাইগুৰি অঞ্চলতো বহু ৰাভা লোকে বসবাস কৰে। অসমৰ মুঠ জনসংখ্যাৰ 8.40% ৰাভা জনজাতি। অসমৰ মুঠ জনজাতিৰ এই শতাংশ ৰাভা লোক। 2,77,000 ৰাভা লোকে বসতি কৰে বুলি লোকপিয়ল মতে প্ৰকাশ। নৃতাত্ত্বিকভাৱে ৰাভা লোকসকলে ৰাভা ভাষাত কথা কয়, যিটো এষ্ট্ৰো-এছিয়াটিক গোষ্ঠীৰ অন্তৰ্গত আৰু বড়ো, গাৰো, কছাৰী ইত্যাদি জনগোষ্ঠীৰ লগত মিল আছে। ইণ্ডো-মংগোলীয় গোষ্ঠী লোকৰ অন্তৰ্ভুক্ত। ৰাভাসকলৰ ধৰ্ম, তেওঁলোক প্ৰকৃতিৰ উপাসক। ৰাভাসকলৰ মাজত মূৰ্তি পূজাৰ প্ৰচলন নাই। তেওঁলোকে বৰ্তমান মূল ধৰ্ম পালনৰ লগতে হিন্দু ধৰ্মৰো আচাৰ-আচৰণ পালন কৰে। প্ৰধান দেৱতা ঋষি বা মহাকাল। আৰু দুগৰাকী দেৱী হ'ল ৰংগতুক আৰু বছেক। এই দুগৰাকীক ঋষি বা মহাকালৰ কন্যা বুলি ভবা হয়। ৰংগতুক আৰু বছেক ধন সম্পত্তিৰ দেৱী। ৰাভাসকল মূলতঃ মাতৃতান্ত্ৰিক সমাজ ব্যৱস্থাৰ অনুগামী। তেওঁলোকে পৰিবাৰৰ জ্যেষ্ঠা কন্যা পাৰিবাৰিক সূত্ৰেৰে এই দুই দেৱীৰ অধিকাৰী হয়। ভাৰী গান এবিধ লোকনাট্য হিচাপে পৰিচিত। ৰাভা জনগোষ্ঠীৰ বিশেষকৈ কামৰূপ আৰু গোৱালপাৰা অঞ্চলৰ পাতি ৰাভাসকলৰ মাজত এই ভাৰী গান অতীজৰে পৰা প্ৰচলিত হৈ আহিছে। ভাৰী শব্দৰ অৰ্থ ওজন বা গধুৰ আৰু গান হৈছে গীত। সাধাৰণতে সমাজৰ কোনো বিদ্বান লোকে বা গুৰুৱে এই নাট্যশৈলীৰ বিষয়ে আভাস দিয়ে বাবে এই নাট্যবিধক গুৰুবিদ্যা বুলিও কোৱা হয়। ঢোল আৰু তাল ব্যৱহাৰ কৰা হয়। পৰম্পৰাগত বিবাহ পদ্ধতি মূল 5টা: ভুৰি চিংকাই বা কইনা ধৰা বা থুচি চেকাই, নৰ নোক ঢাংকাই বা ঘৰ সোমোৱা,
জাঙাই ধাংকাই বা জোৱাই অনা বা সুমুওৱা, কাই বিকাই ছোৱালী টনা বা বিবাহ, ক্ৰংচি ভৰি আৰু বিধৱা বিবাহ। এই 5 প্ৰকাৰৰ পৰম্পৰাগত বিবাহ। ভুৰি চিংকাই বা কইনা ধৰা বা খুচি চেকাইত অভিভাৱকৰ মাজত বুজাবুজিৰ জৰিয়তে সামাজিক ৰীতি নীতিৰে 3 দিন ধৰি বিবাহ কাৰ্য চলে। নখ বা নোক ধাংকাই যিটো ঘৰ সোমোৱা, তাত ৰাভা জনগোষ্ঠীৰ মাইতাৰী আৰু ৰংদানীসকলৰ মাজত এই পদ্ধতি প্ৰচলিত। বয়সথলীত ডেকা গাভৰুৱে প্ৰণয়মূলক গীত গায়। মনৰ পচন্দৰ দৰা বা কইনাক নিৰ্বাচিত কৰি থোৱা থাকিলে ৰংদানী ফৈদৰ গাভৰুৱে কাপোৰ কানি লৈ দৰা ঘৰত সোমাইহি আৰু কাম কাজ কৰি দি আলসী খপিছিল। জাঙাই ধাংকাই বা জোৱাই অনা বা সুমুওৱা, চপনীয়া খটাকে ৰাভা সমাজত জাঙাই ধাংকাই বোলে। এই প্ৰথা 2 ধৰণৰ। কেতিয়াবা ল'ৰা ছোৱালীবোৰে পৰস্পৰৰ বুজাবুজি হ'লে ল'ৰাই ছোৱালীৰ ঘৰত নিজ ইচ্ছা অনুসৰি চাপি লয়। আন কেতিয়াবা কন্যা সন্তান থকা পৰিয়ালত ল'ৰা এজনক ছোৱালীৰ ঘৰলৈ লৈ আহে। কাই বিকাই ছোৱালী টনা বিবাহ। কোনো ল'ৰাৰ যদি ছোৱালী পচন্দ হয় আৰু ছোৱালীজনী আহিবলৈ অমান্তি হয়, তেতিয়া ছোৱালীজনীক জবৰদস্তি লৈ আনি পৰৱৰ্তী সময়ত নোক ধাংকাই পদ্ধতিৰে বিবাহ সম্পন্ন কৰে। ক্ৰংচি ভৰি বা বিধৱা বিবাহ। মৃত স্বামীৰ সম্পত্তিৰ উত্তৰাধিকাৰী এগৰাকী বিধৱা মহিলাই জাংকাই ধাংকাই পদ্ধতিৰে আন এজন পুৰুষৰ লগত বিবাহত সোমাব পাৰে। সেইদৰে পত্নীৰ মৃত্যুৰ পিছতো এজন পুৰুষে আন এগৰাকী পত্নী বিয়া কৰাব পাৰে। বৰ্তমান সংস্কাৰ আৰু পৰিৱৰ্তনৰ ফলস্বৰূপে ৰাভা সমাজত 2বিধ পদ্ধতি প্ৰচলন দেখা যায়। ৰাভা বিয়া বা কাংবুং বিয়া। ৰাভা মন্ত্ৰৰে কাংবুং মানৰ ৰাভা ৰিহাৰে গা ঢাকি এই বিয়া অনুষ্ঠিত কৰা হয়। লেমা বিয়া বা সাজা বিয়া। হিন্দু বিধি অনুসাৰে দৰাক সজাই পৰাই আনি কইনাৰ ঘৰত এই বিবাহ কাৰ্য সম্পন্ন কৰা হয়। কেঁচাই খাতি বা লাঙামাৰা পূজা। কেঁচাই খাতি বা লাঙামৰা ৰাভাসকলৰ বসন্তকালীন পৰিৱেশত পালন কৰা এটি অনুষ্ঠান। এই অনুষ্ঠানটোৰ উপাস্য দেৱতা হৈছে বুঢ়া লাঙা আৰু দেৱী কেঁচাই খাতি বা মহামায়া। থানত এই উৎসৱ পালন কৰা হয়। ঘৰ দুৱাৰ আলি পদূলি চাফ চিকুণ কৰি উপবাসত ব্ৰত হিচাপে থাকি দেওধনী নচুৱাই গাঁৱৰ পৰা অপায় অমংগল দূৰ কৰাৰ সময়ত কল পটুৱাৰে নিৰ্মিত এটা ডিঙাত তুলি কেঁচা ভোগ এভাগ শোভাযাত্ৰা কৰি নদীত উটুৱাই দিয়ে। শোভাযাত্ৰাৰ সময়ত জাতীয় বাদ্য বজোৱাৰ উপৰি সংকীৰ্তনো কৰা হয়। এই পূজাৰ বিশেষত্ব এই যে ইয়াত আই ন-ভনী আৰু অন্যান্য অপদেৱতাক দেওধনী নচুৱাই গাঁৱৰ পৰা মাটি বা খেদি নিওঁতাসকলে গাঁৱৰ মানুহৰ ঘৰৰ বাহিৰত য'তে যি পায় মহতিয়াই লৈ যায়। সেইদিনা গৃহস্থই ঘৰৰ ভিতৰত সোমাই থাকে। পূজাৰীসকলে পূজাৰ শেষত পিছলৈ উভতি নোচোৱাকৈ ঘৰত সোমায়। এই পূজাত বিভিন্ন দেৱ দেৱীক বিভিন্ন বলি বিধানেৰে মদ ভাত খাই গীত নৃত্যৰে দিনটো অতিবাহিত কৰে। মাৰংগা বা হাচি। এই পূজা গাঁৱত মাৰি মৰক, কটা মৰা, অপমৃত্যু বা মহামাৰী আদি হ'লে এইবোৰৰ পৰা হাত সাৰিবলৈ পালন কৰা হয়। এই পূজা প্ৰতি বছৰে চ'ত মাহত মঙল বা শনিবাৰে আবেলি পালন কৰা হয়। এই পূজা অনুষ্ঠিত কৰিলে পাৰ হৈ যোৱা বছৰটোৰ সকলো অপবাদ, অপৰাধ, অপকৰ্ম মৰিখন হয় বুলি ৰাভাসকলৰ বিশ্বাস। পূজাৰ প্ৰধান উপাচাৰসমূহ হৈছে তিতা লাওৰ খোলা, উই পৰুৱাৰ শুকান বাঁহ, নকৈ বৈ উলিওৱা দীঘল নলা সামগ্ৰীসমূহ, এজোপা প্ৰকাণ্ড গছৰ গুৰিত বাঁহৰ কেইটামান খুটি পুতি তাৰ ওপৰত থৈ এটা বেদীত মদ বাকি পিঠাগুৰি ছটিয়াই আৰাধনা গীত স্তুত কৰি দেৱতাক পূজে। এই অনুষ্ঠানত নাবালক ল'ৰা ছোৱালী তিৰোতাসকলে অংশগ্ৰহণৰ পৰা বিৰত থাকে। হানি ঘোঁৰা বা জাৰি ঘোঁৰা। বহাগৰ প্ৰথম দিনৰে পৰা 7 দিনলৈকে ৰাভাসকলে এই হানি ঘোঁৰা উৎসৱ পালন কৰে। সতীৰ বিৰহত দগ্ধ মহাদেউৰ তাণ্ডৱ নৃত্যৰ সৈতে জড়িত বুলি বিশ্বাস কৰে। এই হানা ঘোঁৰাটো বাঁহৰ পৰা সাজি উলিওৱা হয়। হানা ঘোঁৰাটো সাজি উলিওৱাৰ পাছত এখন ৰাজহুৱা স্থানত বিহুৰ প্ৰথম দিনা বেদীত শিৱ পূজা আগবঢ়ায়।
এই পূজাত কুকুৰাৰ কণী দুটাত সেন্দুৰৰ ফুট দি বুঢ়ালাঙা নামত হানাগুড়াৰ শিঙত লগাই দিয়ে। হানাগুড়া ফুৰাওঁতে বিভিন্ন ধৰণৰ গীত নৃত্য পৰিৱেশন কৰে। 7 বিহুৰ দিনাহে হানাগুড়াৰ সামৰণি মাৰে। বিচুৱা, বহুৰাঙি বা বগেজৰী অন্যান্য জনগোষ্ঠীৰ দৰে গৰু গা ধুৱাই বাঁহী চোতাল সাৰি মচি পুৰণি বছৰক বিদায় দিয়ে। ৰাভাসকলে বহাগৰ প্ৰথম দিনটোত পূৰ্বপুৰুষসকলক স্মৰণ কৰি পূজা পাতল, মদ ভাত, নতুন সাজপাৰ আদি অৰ্পণ কৰে। জাগাৰ বা কালী, চ'ত বহাগ বা জেঠ মাহত দেওধনী নচুৱাই ৰাভাসকলে জাগাৰ পূজা পালন কৰে। কল, চাউল, চেনি আদি লৈ এই পূজাত বলি বিধানো থাকে। দেওধনীৰ পৰা ভূত ভৱিষ্যতৰ বাতৰি লৈ ল'ব পাৰে। গোৱালপাৰা জিলাৰ আগিয়াৰ পৰা 18 কিলোমিটাৰ আঁতৰত অৱস্থিত বাইদাত অৱস্থিত এখন থান হ'ল শ্ৰী শ্ৰী ঋষি আশ্ৰিত দদান থান। প্ৰতি বছৰে ফাগুনৰ শুক্লা মহাষ্টমীৰ পৰা একাদশীলৈ ইয়াত এখন মেলা উদযাপন কৰা হয়। 1971 চনৰ পৰা ৰাভাসকলে ইয়াক জাতীয় উৎসৱ হিচাপে পালন কৰি আহিছে। শিৱৰ ঋষি পূজা অৰ্চনাৰ লগতে বীৰ ৰজা দদান আৰু দদান ৰজাৰ সেনাপতি মাৰুখেতিলৈ শ্ৰদ্ধাৰ্ঘ্য তৰ্পণ কৰা হয়। পূৰ্বতে দদান মেলাত শাক্ত পূজাৰ প্ৰচলন আছিল যদিও সম্প্ৰতি বৈষ্ণৱ ৰীতি নীতিৰে পূজা অৰ্চনা কৰা হয়। জনশ্ৰুতি মতে ৰাভাসকলৰ আদি ৰজা হ'ল দদান। প্ৰবল পৰাক্ৰমী দদান প্ৰথমে বান ৰজাৰ সেনাপতি আছিল। কোনো মতে বান ৰজাৰ ভাগিনীয়েক আছিল। আকৌ কোনোৱে বান ৰজাৰ জ্যেষ্ঠ পুত্ৰ ইন্দ্ৰদমনক দদান বুলি বিশ্বাস কৰে। ৰাভাসকলৰ যিমান শাখা আছে তাৰে ভিতৰত ৰংদানী, মাইতৰী আৰু কোচ ৰাভাসকলেহে নিজকে ৰাভা ভাষাৰ পৰিচয় দিয়ে। পাটি, দাহৰি, বিলতীয়া, হানা আদিয়ে ৰাভা ভাষা নাজানে যদিও সম্প্ৰতি তেওঁলোকে ৰাভা ভাষাক আদৰি লৈছে। বুৰঞ্জী মতে ৰাভাসকলৰ ৰজাবীৰ দদানৰ দ্বাৰাই বাইখো পূজা কৰা হৈছিল আৰু ক্ৰমাগতভাৱে বাইখো পূজালৈ পৰিণত হয়। ৰাভাসকলৰ প্ৰধান দেৱতা ঋষি বা মহাদেৱ। আখ্যান মতে বাই খাচু নামৰ 2 বাই-ভনী দেৱীৰ পৰাই বাইখো দেৱী আৰু খাচু দেৱী খুচি দেৱী অতীতৰে পৰা ৰাভাসকলে পূজা কৰি আহিছে। ইয়াৰ উপৰি লাঙা দেৱতাক ধৰি বিভিন্ন দেৱ-দেৱীৰ পূজা কৰি আহিছে। ৰাভাসকল জড় উপাসক। শিল, গছ-গছনি পূজা কৰি গাহৰি, কুকুৰা, পাৰ আদি উৎসৰ্গা কৰে। ৰাভা কৃষ্টি সংস্কৃতিত অতীজৰে পৰা চলি অহা প্ৰতীক হ'ল মানচালেংকা বা মাছৰোকা চৰাই। এই মানচেলেংকাৰ আৰ্হিত কাঠৰ প্ৰতিকৃতিৰে পৰুৱা বা বাতিকটিকা নামৰ চৰাইক লৈ এডাল মাৰৈত সংলগ্ন কৰি লগোৱা হয় আৰু নাচৰ তালে তালে পুৰুষসকলে নচুৱাই লগতে নাচনীসকলে ৰাভাৰ পৌৰাণিক বীৰ বীৰাংগনাৰ ঢাল আৰু তৰোৱাল লৈ নৃত্য কৰে। পৌৰাণিক আখ্যান আৰু পৰম্পৰাগত বিশ্বাস মতে ৰাভাসকলৰ ভাষা কৃষ্টি, খোৱা খাদ্য আদি দান ৰূপে পাইছিল জগত সৃষ্টিকৰ্তা স্বয়ং ঋষিৰ পৰা। ৰাভা বীৰ বীৰাংগনা বাহাৰী স্থান ঘায়েবী বুৰঞ্জী মতে 17 শতিকাৰ দ্বিতীয় দশকত চান্তুৰ ৰাজ্যৰ ৰজা আছিল ৰাজাবীৰ পৰশুৰাম ৰাভা। তেনেদৰে ৰাভা বুৰঞ্জীত বীৰ ৰজা দদান, মাৰুখেতি আদি যোদ্ধাসকলৰ নামো পোৱা যায়। এই বীৰ বীৰাংগনাসকলৰ অলেখ কাহিনী পঞ্জীভূত হৈ আছে। এইসকলৰ ৰাজত্ব কালৰ অনেক স্মৃতি মাকৰি পাহাৰ, ৰংজুলি, কল্যাণপুৰত এতিয়াও আছে। ইয়াৰ উপৰি ফেডাৰ দাবুত দদানৰ শেষ স্মৃতি নীৰৱে আছে। ৰাভা ভাষা উত্তৰণৰ প্ৰথম কালছোৱা ৰাভা ভাষা উত্তৰণৰ সোণালী যুগ চাম্পাই আৰু প্ৰাক চাম্পাই বুলি কোৱা হৈছে। চাম্পাই আলোচনীৰ জৰিয়তে ৰাভা জীৱন্ত হৈ উঠে। ইয়াৰ বহু বছৰৰ পিছত অৰ্থাৎ 2005 চনত ৰাভা ভাষাৰ পষেকীয়া বাতৰি চিঙি খুৰাং প্ৰকাশ পায় যদিও দীৰ্ঘায়ু নহ'ল। সমাজ ব্যৱস্থাত ৰাভা সমাজ পোনতে মাতৃপ্ৰধান আছিল যদিও ক্ৰমে পিতৃপ্ৰধান সমাজলৈ ৰূপান্তৰিত হৈছে। ল'ৰা-ছোৱালীয়ে মাকৰ বাৰাই গোত্ৰত অন্তৰ্ভুক্ত হয়। বাপেকৰ বাৰাই পাম হ'লে মাকৰ বাৰাই, ৰংশ হ'লে ল'ৰা-ছোৱালীয়ে ৰংশ বাৰায়ত অন্তৰ্ভুক্ত হয়। মাকৰ বাৰায়ৰ ফালৰ পৰা যিমান বাৰায়ৰ জন্ম হয় সেইবোৰেই মাহাৰী আৰু
মাত্ৰে নিকটস্থ মাহাৰীৰ সম্পত্তিৰ অধিকাৰত পূৰ্ণ দাবী থাকে, কিন্তু একেই মাহাৰীৰ কোনো পুৰুষৰ সেই সম্পত্তিৰ দাবীত কোনো হেতু নাথাকে। এইফালৰ পৰা ৰাভা মাতৃপ্ৰধান। ৰাভা ভাষাৰ অভিধান ইতিমধ্যে 2খন প্ৰকাশ হৈছে আৰু নিখিল ৰাভা সাহিত্য সভাৰ তৰফৰ পৰা আৰু এখন অভিধান প্ৰকাশৰ পথত। ৰাভাৰ ইংৰাজী আৰু অসমীয়া ভাষাত চামলাজ চিনি ৰাওচানি নামৰ পূৰ্ণাংগ প্ৰশাসনীয় পৰিভাষা প্ৰকাশ পাইছে। বৰ্তমান নিখিল ৰাভা সাহিত্য সভাৰ উদ্যোগত ফামানচিনি পৰিচয়ৰ পৰা পমিত কাপচিনি স্নাতকোত্তৰ শ্ৰেণীলৈ ৰাভা ভাষাৰ ডিপ্ল'মা কোৰ্চৰ পৰীক্ষাৰ বাবে নিজাববীয়া প্ৰচেষ্টাৰে পাঠ্যপুথি যুগুতাই উলিওৱা হৈছে। কেইজনমান উল্লেখযোগ্য ৰাভা ব্যক্তি: কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা, ৰাজেন ৰাভা, ৰাভা কৃষ্টি ৰূপকাৰ প্ৰসন্ন পাম, সংগ্ৰামী নেত্ৰী পদ্মশ্ৰী ডক্টৰ বিৰুবালা ৰাভা আৰু বাদুংডুপ্পাৰ জনক শুক্ৰাচাৰ্য ৰাভা। বাদুংডুপ্পা এটা বাঁহেৰে নিৰ্মিত সংগীত বাদ্য। ৰাভা হাছং সাহিত্য পৰিষদ অসমৰ এক স্বায়ত্তশাসিত পৰিষদৰ অঞ্চল। ৰাভা জনগোষ্ঠী উন্নয়ন আৰু স্বায়ত্ত শাসনৰ বাবে 95 চনত 1900 এই পৰিষদ গঠনৰ অধিসূচনা জাৰি কৰা হৈছিল। 2005 চনত পৰিষদ গঠন কৰা হয়। মুখ্য কাৰ্যালয় গোৱালপাৰাৰ দুধনৈত আছে। কামৰূপ জিলাৰ ৰাণীৰ পৰা গোটেই গোৱালপাৰা জিলা ইয়াৰ অন্তৰ্গত। এই পৰিষদৰ সাধাৰণ নিৰ্বাচন 2013 চনত অনুষ্ঠিত হয়। ৰাভা অসমৰ এটা মুখ্য জনগোষ্ঠী আৰু বিভিন্ন উৎসৱ আৰু ধৰ্মীয় আচাৰ নীতি তেওঁলোকৰ বৈশিষ্ট্যপূৰ্ণ।